হেল্ল' বন্ধুসকল, কি খবৰ? আপোনালোকৰ ভালে আছেনে? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো গাইছ, আজি আছোঁ বৰ্তমান উলুবাৰী চিমাৰ এণ্টাৰপ্ৰাইজ অফিচত আহিছোঁ। আৰু চিমাৰ এণ্টাৰপ্ৰাইজ অফিচৰ পৰাই মই কাম লওঁ আৰু কাম লৈ পেলাই কৰোঁ। আৰু হঠাৎ আহিলোঁ মালিকৰ লগত লগ কৰিবলৈ। আৰু এয়া মোৰ অফিচৰ ভিতৰৰ দৃশ্য। আৰু ইয়াৰ পৰা অকণমান দৃশ্যটো দেখুৱাইছোঁ। চাওক আপোনালোকে বাহিৰৰ দৃশ্যটো। ইফালে যোৱা গুৱাহাটী ক্লাব যোৱা ৰাস্তাটো আৰু আনফালে উলুবাৰী ব্ৰিজৰ ফালে। আৰু মই ভিতৰৰ পৰা ওলাই আহিলোঁ। তো এইবাৰ গাইজ মোৰ মেনেজাৰৰ লগত একেলগে মালিকৰ গাড়ী এখনত একেলগে আমি যাম। তো গাইজ, এয়া আমি আহি পালোঁ NCC বিল্ডিং, য'ত নেকি মনিৰাম দেৱানৰ বহুত ডাঙৰ এটা প্ৰজেক্ট চলি আছে। মনিৰাম দেৱান ট্ৰেড চেণ্টাৰ ইউনাইট মল, যিটো মানে বনি আছে নতুনকৈ। আৰু সেয়া আমি চাবলৈ আহিলোঁ। ভিতৰত যাম এতিয়া। আৰু মই ইয়াত অলৰেডি কামো কৰি আছোঁ। আৰু ভিতৰৰ দৃশ্যটো আপোনালোকক অকণমান দেখুৱাম। তো আপোনালোকে সকলোৱে ভিডিঅ'টো য'ৰ পৰা চাই আছে, যদিহে ভাল লাগে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদিহে ভাল লাগে এটা শ্বেয়াৰ দিব বুলি আশা কৰিছোঁ। তো গাইজ বলকচোন, এইবাৰ আমি অলপমান লাহে লাহে ভিতৰত যাম। আৰু এই বাহিৰৰ পৰা আপোনালোকে চাওকচোন দৃশ্যটো কেনেকুৱা লাগিছে। নিশ্চয় কমেণ্ট কৰক আপোনালোকে। তো গাইজ, এয়া মালিকৰ গাড়ীৰ ভিতৰৰ পৰা নামিলোঁ। আৰু এতিয়া মই ভিতৰত আপোনালোকক লৈ যাম। আহকচোন অকণমান লাহে লাহে ভিতৰত যাওঁ। ভিতৰৰ দৃশ্যটো কেনেকুৱা আপোনালোকক আজি এটা এটাকৈ দেখুৱাম। তো মোৰ আগে আগে গৈ আছে আমাৰ কোম্পানীৰ মেনেজাৰ আৰু আমাৰ ছাইট ইঞ্জিনিয়াৰ। তেওঁলোকে আগে আগে গৈ আছে আৰু মই পিছে পিছে এনেকৈ গৈ আছোঁ। তো গাইজ আপোনালোকে চাওকচোন কেনেকুৱা দেখিবলৈ। আপোনালোকে কমেণ্ট কৰিবলৈ পাহৰি নাযাব গাইজ আপোনালোকে। তো অকণমান চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাম বাহিৰৰ দৃশ্যটো। এয়া কাম চলি আছে। চিৰিবোৰ কিমান ধুনীয়াকৈ বনাই আছে। অলৰেডি হোৱা নাই, বহুত কাম বাকী আছে এতিয়ালৈকে। আৰু হোৱাৰ পিছত কিন্তু বহুত এটা মানে সৌন্দৰ্য লাগিব। বাহিৰত যি কণ্ট্ৰিবিলাকত যেনেকৈ মলবিলাক বনায় তেনেকুৱা ধৰণৰ মানে বহুত এটা ডিজাইন কৰি বনাই আছে। তো এই ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। তো ভিতৰত এণ্ট্ৰি কৰিলোঁ আৰু ভিতৰত এয়া কাম চাম চলি আছিলে। গাইজ, যদিহে আপোনালোকে মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। বাই বাই, আল্লাহ হাফিজ।